फैगौ लोकसभा बिसायख'थिनि थाखाय बिटिआर हालामनि मोनफ्रोमबो राजखान्थि हानजाया थियारि जानायजों लोगोसे गोख्रोङै खामानि मावनायखौ नुनो मोन्दों। बेबादि समावनो दिनै आसामनि केबिनेट मन्त्रि इउजि ब्रह्मआ गसाइगावनि बरबादा गामियाव फैगौ लोकसभा बिसायख'थिखौ सोमोन्दो लाखिनानै हानजानि सोद्रोमाफोरजों सावरायलायनाय हाबाफारि लायो। इउपिपिएल हानजानि सोद्रोमाफोरजों सावरायनाय बे हाबाफारियाव बाहागो लानानै मन्त्रि बिथाङा बिटिआर ओनसोलाव गोजोन गायसननायनि गुदियानो इउपिपिएल हानजा होनना बुङो आरो इउपिपिएल हानजाया जेसेबां दिनसिम थांनानै थाबोदों रायजोफोरनि फोथायनाय आरो अनसायनायखौ नंखाय बुंनो हाया। बेखायनो इउपिपिएल हानजाखौ हेफाजाब होनांगौनि गोनांथि दंबावो। नाथाय रायजो राजाफोरा गोजोनखौ लुबैयाब्ला बेयाव बुंनांगौ जेबो गैया होनना केबिनेट मन्त्रि इउजि ब्रह्म बिथाङा बुङो। गुबुन फारसेथिं बावैसो सान सिगां बिजेपि हानजाया फैबाय थानाय समाव बिटिआर हालामाव हारसिंनो सोरखार दागोन होनना बिजेपिनि आफादगिरि भबेश कलिताया बुंनाय बाथ्रानि सोमोन्दै खौरांगिरिया सोंनायनि फिननायाव मन्त्रि बिथाङा बयहाबो गावबागाव सोरखार दानायनि दाबि खालामनो हायो, बेनि सोमोन्दै जेबो बुंनांगौ गैया, बेखौ सम फैब्ला बुजिगोन होनना बुङो। বিজেপিয়ে অনাগত সময়ত নিজাববীয়া চৰকাৰ বনোৱাৰ যিটো সংকল্প সেইটোতো দলগতভাৱে চব ৰাজনৈতিক দলে ল'ব। ইয়াত ক'ব লগা একো নাই। চব দলৰে এটা ফ্ৰীডম আছে, এইটো গণতন্ত্ৰৰ ফ্ৰীডম আছে। সম্ভৱ হয় নে নহয় সেই সময়ত মানে ঠিক কৰা হ'ব। আৰু আমিও ক'ম ইউপিপিএলে নিজাববীয়াকৈ গভৰ্ণমেণ্ট বনাম 2025-ত। আৰু কোনোবা দলে যদি আমাৰ লগত মিলা মিছা হৈ পেলাই আকৌ ইলেকশ্যন খেলিব খোজে, তাত কিছুমান ফৰ্মুলা আহি যাব, কণ্ডিশ্যন আহি যাব, কথা বতৰা আহি যাব। সেইবুলি আমাৰ এলায়েন্সটো এলায়েন্সেই। ৰাষ্ট্ৰীয়কৃত দলবোৰৰ বিৰুদ্ধে এটা অভিযোগ আছে, তেওঁলোকে আঞ্চলিক দলবিলাকক গ্ৰাস কৰি লয়। এই ক্ষেত্ৰত আপোনালোকৰ ক্ষেত্ৰত এনেকৈ কিবা ঘটনা ঘটাৰ সম্ভাৱনা আছে নেকি? ইউপিপিএল যিমান দিনলৈকে বাচি আছে ৰাইজৰ আস্থা আশা মানে সম্পূৰ্ণভাৱে কোনোবা গ্ৰাস কৰিব নোৱাৰে। কিন্তু কোনোবা চৰকাৰ বনাব, কোনোবা দলে আহিব, সেইটো ক'ব লগা নাই। আজি চব দলে আহিছে, কংগ্ৰেছেও কওক, মইতো আহ্বান জনাম, বা UDF দলেও কওক, CPM দলেও কওক নিজাববীয়া চৰকাৰ বনাব বুলি, আমিতো আহ্বান জনাম। এটা সুস্থ গণতন্ত্ৰ আহিব। কিন্তু এতিয়া ৰাইজে চাই বস্তুটো যে এটা 6 শিডিউলত জিলা পৰিষদৰ দৰে এটা ঠাই মানে অট'নমাছ কাউন্সিল, তাতে ৰাজনীতিটো কি, কোন দলে মানে এই অঞ্চলৰ বাবে বেছি কাম কৰিব আৰু এটা শান্তি নিৰাপত্তাৰ যেটা প্ৰশ্ন জড়িত হৈ গ'ল। আৰু ইউপিপিএল দলে যিহেতু ইয়াত স্থায়ী শান্তি স্থাপনৰ ক্ষেত্ৰত ভূমিকা ল'লে, ইউপিপিএল নোহোৱা হ'লে আজি স্থায়ী শান্তি নহয়। বা ইউপিপিএলৰ যিসকল নেতা হৈ আছে এতিয়া, আগত আবচুল লিডাৰ আছিলে বা কোনোবা NDFB লিডাৰ আছিলে, তেওঁলোকেতো শান্তি স্থাপন কৰিলে, স্থায়ী শান্তি কোনেওতো কৰা নাই। তো এইসকল নেতাইতো ইউপিপিএল বনাইছে। এতিয়া এইসকল নেতাক ইমান সোনকালে যে ৰাইজে এৰিব মই বিশ্বাস নকৰোঁ। এইবাৰ লোকসভাত জয় বুলি নিশ্চিত আপোনালোকৰ ফালৰ পৰা? এতিয়া যিসকলে কৈছে কেলকুলেশ্যন এটা দিয়ক। মোৰতো প্ৰশ্ন হয় যে ৰাইজে কি কাৰণত BPFক ভোট দিব এইবাৰ? তেওঁলোকৰ কাউন্সিলতো চৰকাৰ নাই, ৰাজ্যৰ চৰকাৰৰ লগত তেওঁলোকে অংশীদাৰ নহয়, দিল্লীত MP নাই, আৰু আনফালে ইউপিপিএলৰ আকৌ 2 বছৰ কাৰ্যকাল আছে, আৰু আমাৰ ৰাজ্যৰ চৰকাৰৰ 3 বছৰ কাৰ্যকাল আছে। কেন্দ্ৰত আৰু এই আমাৰ 24-ৰ ইলেকশ্যন হ'বগৈ আছে সোনকালে। তো ইউপিপিএলক বাদ দি BPFক যে ভোট দিব লাগে, ৰাইজে ইমান ইন'চেণ্ট হৈ থকা নাই, তেওঁলোকে কেলকুলেশ্যন জানে। এনেকুৱা সময়ত ৰাইজে মত সলনি কৰে যি সময়ত চৰকাৰ পৰিৱৰ্তনৰ এটা সুযোগ থাকে। MP ইলেকশ্যনতো ইউপিপিএলৰ চৰকাৰ মানে বা এই মিত্ৰজোঁটৰ চৰকাৰ সলনি হোৱাৰ কোনো প্ৰশ্নই নাই। এই সময়ত ৰাইজে ইমান সোনকালে BPFক ভোট দিব কোনো কাৰণ মই দেখা নাই। যিসকলে কৈছে যে BPF জিকি আছে, অকল মহিলাৰীয়েতো কোৱা নাই, সংবাদ মাধ্যমৰ কেইজনমান এংকৰবিলাকো মানে এটা এনালাইচিছ দিবলৈ চেষ্টা কৰি আছে যে BPF শক্তিশালী হৈ আছে নেকি। এইটো এটা প্ৰক্সি ৱাৰ ইউপিপিএলৰ এগেইনষ্টত। সদায় BPFত যোগদান কৰাটোহে দেখে, ইউপিপিএলত যোগদান কৰাটো নেদেখে। যোগদান কাৰ্যসূচী নিৰ্বাচনৰ আগত এইটো হ'বই। আজি কংগ্ৰেছৰ মানুহ বিজেপিত গৈছে, বিজেপিৰ মানুহ কেইজনমান কংগ্ৰেছত গৈছে, এইবিলাক আৰু কি, এইটো এটা ইলেকশ্যন হ'বলৈ গৈ আছে। আৰু
ইমান ডাঙৰ মঞ্চত এটা নাটক হ'ব গৈ আছে, তাৰ আগততো ট্ৰায়েলটো হ'বই, নহয় জানো? এইবিলাক একো কথা নহয়। ইউ পি পি এলৰ মানুহ কোনেও যোৱা নাই। বি পি এফৰ মানুহ এটা সময়ত ক্ষমতাত নহাৰ এটা হতাশাগ্ৰস্ত হৈ বি পি এফৰ মানুহকেইজনে বিজেপিত জইন কৰিছিলে আৰু ইউ পি পি এলতো দুই এজন আহিছিল। সময়ত তেওঁলোকে কোনোবা বিজেপিৰ পৰা ঘূৰি আহিছে আৰু কেইজন মানে হয়তোবা আমাৰ লগত থাকিও মানে হয়তোবা তেওঁ খুব গুৰুত্ব পোৱা বুলি মানে এটা অনুভৱ হোৱা নাই বা হৈছে নোপোৱা বুলি, তাৰ কাৰণে দুই এজন হয়তো ঘূৰি যাব পাৰে, কিন্তু খাছ ইউ পি পি এলৰ মানুহ কোনো দিন ঘূৰি যোৱা নাই। আৰু জাতি জনগোষ্ঠীক মই এটা আহ্বান জনাম যে যেতিয়ালৈকে শান্তি নাছিলে বি টি চিত, শান্তি লাগে বুলি কৈ আছে। আমি যে এটা ইমান ৰিস্ক লৈ পেলাই শান্তি স্থাপন কৰিলোঁ, এতিয়া স্থায়ী হ'বলৈ গৈ আছে। আৰু ইয়াত স্থায়ী শান্তিটো বিচাৰে নে নাই? যদি বিচাৰে, স্থায়ী শান্তিৰ কাৰণে যিসকলে কাম কৰে তাৰ লগতে ৰাইজে কিছু সময় থকাটো দৰকাৰ। মই মানে সকলো সময়ৰ কাৰণে থাকিব কোৱা নাই, মই কিছু সময় সুযোগ দিয়ক। যি দলে শান্তিৰ কাৰণে কাম কৰিছে, আজি ব্যৱসায়ীবিলাকে দোকান ৰাতি 9টা-10টালৈকে দোকান খুলি থাকিলেও ভয় কৰিব লগা নাই। বজাৰত যায়, ঘৰত ঘূৰি আহে, ল'ৰা ছোৱালী স্কুলত যোৱাত কোনো ভয় নাই। এতিয়া এইবিলাক পৰিৱেশ কোনে আনিছে? যদি শান্তি সঁচাকৈ লাগে তেতিয়া শান্তি স্থাপনৰ কাৰণে চেষ্টা কৰা দল, কাম কৰা দলৰ লগত থাকক। আৰু যদি সেইটো নকৰে তেতিয়া আমি ধৰি ল'ম যে ইয়াত থকা মানুহবিলাকে শান্তিটো স্থায়ীভাৱে নিবিচাৰে। সেইটোৱেইতো বুজাব অৰ্থ।